ঢেকীয়া শাকৰ লগত কণীৰ ভাজি চাগে চবেই খাই ভাল পায়। পিছে মইনো কেনেকৈ বনাওঁ আহকচোন তাকে শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এয়া মই ফ্ৰাই পেনত মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই পিঁয়াজ দি দিছোঁ। একেবাৰে চিম্পল আৰু ইনষ্টেণ্ট ৰেচিপি হয়, বহুত সোনকালে হৈ যায়। এয়া মই নিমখ আৰু ৰংগুড়া দি দিছোঁ। তাৰপিছত ইয়াতে মই কাটি থোৱা ঢেকীয়া শাকখিনি দি দিছোঁ। ইয়াতে মই এটা আপোনালোকক টিপছ দিওঁ, ঢেকীয়া শাক ভাজিলে কেতিয়াও ঢাকি নাভাজিব। সদায় জুই ফ্লেমটো অকণমান মিডিয়ামত থৈ এনেকৈ হেতা দি লৰাই থাকিব, তেতিয়া বিজল ভাৱটো নাহে। আৰু এয়া 50% ঢেকীয়া শাকখিনি ভাজাৰ পিছত মাজত যেতিয়া তেলখিনি ওলাই আহিব ন, তেতিয়া এটা কণী দি দিছোঁ। আৰু কণীখিনি অকণমান ভাজি লোৱাৰ পিছত ইয়াতে মই জলকীয়া দি দিছোঁ। আৰু এয়া এতিয়া ৰেডি হৈ গ'ল মোৰ ঢেকীয়া শাকৰ লগত কণীৰ ভাজি। আৰু এতিয়া গৰম গৰম দালিৰ লগত এনেকৈ ঢেকীয়া শাক কণীৰ ভাজিখন যে ইমান মজা লাগে ন। পিছে ৰেচিপিটো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিছে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই, আৰু প্ৰিয়ংকাৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ ইয়াতে ৰাখিছোঁ, আকৌ লগ পাম, বাই বাই।